আমি অগ্নিনাভ মন্দিৰলৈ গৈ আছো এতিয়া। এতিয়া আমি আহি পাইছোহি জখলাবন্ধা। ইয়াৰ পিছত গৈ পেলাই পামগৈ কাজিৰঙা। এইকেইটা মুখস্থ হৈ গৈছে, শিক্ষা পাই গ'লো। খালি মুখত এয়া মানে এইকনৰ পৰা চলোৱা গাড়ী স্পীড এনেকৈ হৈ যায়। এয়া চাওক লাহে লাহে পোহৰ হৈছেহি আৰু আমি কাজিৰঙাৰ ভিতৰত আছো এতিয়া। আমি একেবাৰে পুৰা কাজিৰঙাৰ মাজত সোমাই আছো এতিয়া আৰু 20 কিলোমিটাৰৰ পিছত কাজিৰঙাখন পাৰ হ'ম আৰু পোহৰো অলপ অলপ হৈছে লাহে লাহে। আছে উদয় নগৰ পাইছো। অনুগ্ৰহ কৰি যিমান পাৰে কম সময়ৰ ভিতৰত ৰাস্তাৰ দাঁতিৰ পৰা লগতে বৰবৰুৱা পুখুৰী পাৰৰ পৰা যান বাহন ৰাখিবলৈ বা এই স্থানৰ পৰা স্থানান্তৰিত কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। কাজিৰঙা মহকুমা প্ৰশাসনে প্ৰত্যেক দিনা তেখেতলোকে যদি